back to my YouTube channel. মই ৰিচা গগৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ' লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মই আজি আপোনালোকৰ আগত কৰিবলৈ লৈছো Meesho আনবক্সিং মই এটা জুৱেলাৰী সেট অৰ্ডাৰ দিছিলো Meesho জুৱেলাৰী হলৰ পৰা আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো ৰিভিউ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলো আৰু যদি ভাল পায় লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পলম নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ লগত ইয়াৰিংও আছিলে এটা সিলভাৰ কালাৰৰ আছিলে এনেকুৱা এটো বহুত সিম্পল হয় আপোনালোকে সৰু সৰু অকেজনতো পিন্ধিব পাৰিব যিকোনো ট্ৰেডিশনাল ড্ৰেছৰ লগত এটো ধুনীয়াকৈ শুট কৰিব এসব ইমান হেভি ওয়েটটো নহয় আপোনালোকে বিয়াটো পিন্ধিব পাৰে বা কুৰ্তি লগতো আপোনালোকে ট্ৰাই কৰিব পাৰে এটো ইয়াৰিংছটো ইমানে লাইট ওয়েট হয় আপোনালোকে কুৰ্তি লগতো পিন্ধি যাব পাৰে কৰবালে সিম্পলও হয় বেছি হেভিও নেদেখে কবাত এনি ওচৰ পাজৰে পিন্ধি যাব পাৰে এনেকুৱা সিলভাৰ কালাৰ হলে কি হয় আপোনালোকে যিকোনো ড্ৰেছৰ লগত ধুনীয়াকৈ শুট কৰে আৰু কৰবালৈ ওচৰলৈ ওলাই গ'লে পিন্ধি যাবলৈ ভাল ইমান হেভি নেদেখে সব কিমান ধুনীয়া লাগিছে বহুত লাইট হৈছে কুৰ্তি লগত পিন্ধিছোঁ যদিও মানে কিমান ধুনীয়াকৈ শ্বুট কৰিছে এতিয়া যিহেতু বিয়া ছিজন চলি আছে আপোনালোকে ধুনীয়াকৈ কিনিব পাৰে এইটো জাষ্ট মই 160 ৰুপিজত লৈছিলোঁ বহুতে কম দাম হয় বেলেগত আপোনালোকে কিনিবলৈ গ'লে অনলি ইয়াৰিংছতে ইমান লৈ লয় বাট ইয়াত মই চেইনডালো পাইছোঁ চ' আপোনালোকে ট্ৰাই কৰিব পাৰে আপোনালোকে যদি কিনিব বিচাৰে আপোনালোকে মোক কমেণ্ট বক্সত জনাব মই আপোনালোকৰ লগত কোডটো শ্বেয়াৰ কৰি দিম এই ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে চাই কেনেকুৱা পালে জনাব আপোনালোকক অতি সোনকালে মোৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে টিল দেন বাই বাই